আমন্ত্রণ কৰি অনা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা আৰু অলংকৃতা। এই মঞ্চত ৰূপাঙ্কিতা আৰু অলংকৃতা আটাইকে আৰু এটি বিশাল আচ্ছাপৰি আদৰণি জনাবলৈ আহ্বান জনাইছো। গতিকে নমস্কাৰ ছয়গাঁও কলেজ। কি খবৰ আপোনালোকৰ? যিটো চিঞৰ দেখিছো সেইটো কি প্ৰমাণ কৰিছে? আৰু আপোনালোকক দেখিলে কাৰোবাৰ যদি খবৰ বেয়াও হৈ আছে কিন্তু আপোনালোকক দেখিলে খবৰ ভাল হৈ যাব, হয়নে? আৰু যিটো চিঞৰ মাৰিছে মই এটাই কথা কম যে এনেকুৱা চিঞৰ অসমত ক'তো নাপায়, অকল ছয়গাঁৱত পাব। গতিকে ছয়গাঁওবাসী ৰাইজৰ বাবে এটা জুৰি নিকল হাত চাবৰি লাগে। ধন্যবাদ। আৰু এইখিনিতে গ্ৰীণ ৰুমত যেতিয়া আমি আছিলোঁ তেতিয়া কিছু লোকে কনফিউজনত কৈ আছিলে যে কোনজন ৰূপাঙ্কিতা কোনজনী অলংকৃতা। গতিকে মই ইয়াতে কনফিউজনটো ক্লিয়াৰ কৰি দিছোঁ। মই অলংকৃতা, মই ৰূপাঙ্কিতা। এই হিচাপতে আমি জনপ্ৰিয় কণ্ঠশিল্পী দুগৰাকীক আমাৰ মহাবিদ্যালয় পৰিষদৰ তৰফৰ পৰা আদৰণি জনাবলৈ ওলাইছোঁ। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জুবেইৰ হাছান আৰু সভাপতি অৰ্জুন দাসক মই অনুৰোধ জনাইছোঁ ৰূপাঙ্কিতা আৰু অলংকৃতাক সম্বৰ্ধনা জনোৱাৰ বাবে। এয়া জুবেইৰ হাছান আৰু অৰ্জুন দাস। আমাৰ মৰমৰ ছাত্ৰ চিন্ময় কলিতাই অংকন কৰি উলিয়াইছে ৰূপাঙ্কিতা আৰু অলংকৃতাৰ স্কেচ, আৰু এই স্কেচ পেইণ্টিং তেওঁলোকক আগবঢ়াইছে মৰমৰ ছাত্ৰ চিন্ময়কৈ এবাৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ। হাতদায়ী এয়া চিন্ময় কলিতা, আমাৰ মৰমৰ ছাত্ৰ। আৰু এজন ছাত্ৰ আমাৰ মাজত উপস্থিত হৈছিল গ্লাছ পেইণ্টিং লৈ। তেওঁ যদি উপস্থিত আছে মই আহি তেওঁৰ গ্লাছ পেইণ্টিং প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া প্ৰিয়তমা ৰাভা, গ্লাছ পেইণ্টিং দুয়োজনৰে অংকন কৰিছে। এতিয়া আমি দুয়োগৰাকী শিল্পীকে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে সময় যথেষ্ট পলম হৈছে, সেয়েহে শান্তি শৃংখলা অটুট ৰাখি তেওঁলোকে যেন অনুষ্ঠান উপভোগ কৰে। ধন্যবাদ। কলেজ বুলি ক'লে প্ৰেম ইয়াতে কোনোবা একদম চিৰিয়াছ কাপল আছে, হয় নাই? এই গীতটি তেওঁলোকলৈ ডেডিকেট কৰি গাইছোঁ। আপোনালোকে শুনিছেনে? বাবুৰি বাবুৰি সেই গীতটি গাইছোঁ আৰু মই অনুষ্ঠান আৰম্ভ কৰিছোঁ। গতিকে গাইছোঁ বাবুৰি বাবুৰি, অকণমান একেলগে সকলোৱে।
AGS জুনমণি কলিতা জুনমণি কলিতাই যেতিয়াই ছয়গাঁৱৰ ছোৱালীবোৰক দেখে আজিতো ক'বই নালাগে মুকুট বিমলখন বাজি যায় পানী খাইছোঁ তাৰপিছত আহি আছোঁ এক ছেকেণ্ড Hello. Nair, matna. Oke, guys. Camera dulu.
সুন্দর হাতছে বলে নিয়োজন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ হাত চাপৰি এটাৰে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দুগৰাকীক আমাৰ কৃতজ্ঞতা জনোৱা হাত চাপৰি আমাৰ মৰমৰ কণ্ঠশিল্পী ৰূপাঙ্কিতা আৰু অলংকৃতালৈ ছয়গাঁও মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠান ইমানতে সামৰণি মাতিছোঁ। ইতিমধ্যে আমাৰ প্ৰশাসনৰ পৰাও আমাক জনাইছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শান্তি শৃংখলা অটুট ৰাখি তেওঁলোকে নিজৰ নিজৰ ঘৰ অভিমুখে যাত্ৰা কৰে।